মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলক কৰোনাৰ অজুহাত দেখুৱাই মেট্ৰিকৰ পৰীক্ষাসমূহ বাতিল আৰু এই বছৰৰ মাৰ্কশ্বিটখন কেৱল মাত্ৰ বিদ্যালয়ত পঢ়িবৰ কাৰণেহে প্ৰযোজ্য, কিন্তু চাকৰিৰ বাবে প্ৰযোজ্য নহ'ব বুলি ঘোষণা কৰাৰ পিছত আজি মুকালমুৱাত SFIৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদস্থলীৰ পৰা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ গাজীউৰ ৰহমান চৌধুৰীয়ে কয়, ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটিৰ আহ্বান মতে আজি সমগ্ৰ ৰাজ্যখনতে আজি প্ৰতিবাদী দিৱস সংগঠিত কৰা হৈছে। কাৰণে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুৱে যিটো সিদ্ধান্ত দিলে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা যেন আমাৰ অনুভৱ হৈছে। কাৰণ ছাত্ৰ ছাত্ৰীয়ে হৈছে দেশৰ ভৱিষ্যত, কিন্তু ভৱিষ্যতলৈ তেখেতসকলক খেলা কৰা যেন আৰম্ভ হৈছে। কাৰণ ছাত্ৰ ছাত্ৰীৰ এটা অবিবেচক যুক্তিহীন এটা সিদ্ধান্ত তেখেতসকলে লৈছে যে HS আৰু মেট্ৰিকৰ নম্বৰ দিব তেওঁলোকে, কিন্তু সেই নম্বৰ চাকৰিৰ কাৰণে প্ৰযোজ্য নাই। এইটো কি অদ্ভুত যুক্তি। আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক আৰু অতি শীঘ্ৰে এই সিদ্ধান্ত আমি বাতিল কৰাৰ দাবী কৰিছোঁ। আৰু ষ্টুডেণ্ট হয় পৰহি শিক্ষা বিভাগে তথা ৰণোজ পেগু ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰ কেৱল নামভৰ্তিৰ বাবে হ'ব, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নহয়। এইটো কি অদ্ভুত যুক্তি। তেখেতসকলে এইটো কি সিদ্ধান্ত লৈছে? আমাক ন্যায় লাগে, আমাক ন্যায় দিয়ক। নলবাৰীৰ পৰা লাচিত প্ৰিয় ৰিপৰ্ট, ৰিভিউ অসম।